আজি গাটো ইমান বেয়া লাগছে, ইমান ৰ'দ দিছি, গৰমত একদম থাকিব পৰা নাই। ফেন খানো হৈছে বেয়া। কিবা এটা ক'ব লাগিব ৰ, এচি আনিবা। এচি ল'ব লাগিব হা। মা মোৰ দেখিন চাই মা কৌৱে মই এই দুখান কাণেদি শুনি আহিছো, এই দুখান কাণেদি শুনি আহিছো গম পানা, তাহোন বোলে হানিমুন যাব। কি হানিমুনে মাইনা? বিয়া হোৱাৰ পিছত দৰা আৰু কইনাই যায় ফুৰবা। জব দেচোন কিনকে পাৰে। মই গৰমত মাথা ঘূৰে ঘূৰে পৰি আছো। ভাবছো এইবাৰ মোক এটা এচি লগাই দিব লাগিব ঘৰত, নহলে মই নৰো থাকিবা। কোনদিনা প্ৰেছাৰ উঠি মৰো ঠিক নাই। বাচ্ছা তইও সেই মায়ে নলি খুৱাব বহে আহো। তোকো কথা কবা ভাই নৰি আজিকালি, কিবা এটা কলিয়ে তোৰ বিনেনি আৰম্ভ হৈ যায়। ৰচোন পিছে ক'তনো যাব দেখোন। গম পোৱা নাই ৰ, উইলাম ৰ, ময়ো যি চালো বস্তু তাইৰ মুখে দিয়ে উইলাম, চাবিচোন। তহঁতেচোন নিজকে টুৰছ এণ্ড ট্ৰেভেলছৰ মালিক বুলি কয়। দোকানৰ বাহিৰতচোন ডাঙৰকৈ চাইনবোৰ্ড এখন মাৰি থৈ দিছে টুৰছ এণ্ড ট্ৰেভেলছ বুলি। এতিয়া কিয় তহঁতে মোক এটা ভাল লোকেশ্যন দিব পৰা নাই হানিমুনত যাবৰ কাৰণে? তিৰি ইমান আশা কৰি আছে হানিমুনত যাম। মোৰ মাথাটোৱে বেয়া হৈ যায় ভাই। সোনকাল কিবা এটা চিলেক্ট কৰ, কাজিৰঙাতে দি কম দামী ৰিজৰ্ট চাবি। মোৰ ইমান পইচা নাই মোৰ। অঁ দে হ'ব দে, সোনকাল জনাবি। গা ধুলা? ঠিক কৰিলা মানে লগৰ দুটামানক চাব দিছোঁ ৰ'বা, এতিয়াও কনফাৰ্ম হোৱা নাই। কাজিৰঙা চাইডে যাওঁ নেকি, তাতে ৰিজৰ্ট বুক কৰোঁ। কাজিৰঙা এটা মোৰ তাত আইডিয়া আছে। কোৱা। মই ভাল জেগা এটা জানো। ক'ত? মালদ্বীপ যাওঁ ব'লা। মালদ্বীপছ? তাতে কি মালটো বেছি পায় নেকি? মই যে মদ চদ নাখাওঁ। মালদ্বীপছ মানে মালদ্বীপছ নহয়, মলদ্বীপছ হয়। সাগৰৰ মাজত হয়, বহুত ধুনীয়া। অ' মাই গড, মই দেখিছো, মোৰ বহুত যাব মন আছে। তাতে লৈ ব'লা না। তাতে যাবা? হ'ব দিয়া, তাতে যাম। কিনো ডাঙৰ কথা। পিছে তোমাৰ লগত পইচা হ'বনে? পইচাৰ কথা কৈছা তুমি মোক? আৰে পইচা কিয় নহ'ব? আৰু কিমাননো টকা লাগিব? ইয়াৰ পৰা ই ৰিক্সা এখন ভাড়া কৰিম আৰু দুটাই গুচি যাম। 2 লাগিব। 2000? মই আৰু ভাবি আছিলো 20,000 লাগিব বুলি। তে দেৰি কিয় কৰি আছা? পটাপট কাপোৰ বান্ধা, যাওঁ ব'লা। 2-3 দিন বেছিকে থাকি আহিম। 2 লাখ। হা? কিমান? মই শুনা নাই। 2 লাখ। 2 লাখ? ইমান কিয় বেছি? কাৰণ ই ৰিক্সাত যাব নোৱাৰা নহয়, ফ্লাইটত যাব লাগিব। ইমান দূৰ ফ্লাইটত, ইমান পইচা। কিয় তুমি মোক নিনিয়া নেকি? তুমি যাব ইচ্ছা কৰিছা, তোমাকতো মই জহন্নামত হ'লেও লৈ যাবই লাগিব। মইতো জানোৱে। থেংক ইউ বেবি, তুমি জলদি পইচা যোগাৰ কৰা। মইতো পুৰা ৰেডি আছো। সোনকাল কিন্তু দেই, মই বেছি থাকিব নোৱাৰো, সোনকালে যাম। হ'ব দিয়া, মই পইচা মেনেজ কৰোঁ ৰ'বা। ঠিক আছে, মই কৈ আহো মোৰ লগৰ কেইজনক কয়। এইৰো কেৰেক্টাৰটো অলপ ঢিলা আছে যেন পাওঁ। IPL চোৱাই নহয়, ইয়াত আপোনাৰ নিজৰ অপিনিয়ন দি বহুতো প্ৰাইজ জিকিব পাৰে লটাছ 365ত। ইয়াতে বহুতো ধৰণৰ কুৱেশ্যন থাকিব, কোনে মেচ জিকিব, কোনে টছ জিকিব, 50তকৈ অধিক কুৱেশ্যন থাকিব, যাৰ অপিনিয়ন দি আপুনি বহুতো এক্সাইটিং প্ৰাইজ জিকিব পাৰে। লটাছ 365ত ৰেজিষ্টাৰ কৰক আৰু 365 টকাৰ বোনাছ পাওক। ইয়াত 1-to-1 কাষ্টমাৰ ছাপৰ্ট পাব আৰু ইয়াত 10 মিলিয়নতকৈ অধিক ইউজাৰ আছে। ক্ৰিকেটৰ বাহিৰেও ইয়াত 200টাতকৈ অধিক কুৱেশ্যন আছে, যাৰ অপিনিয়ন দি আপুনি বহুতো প্ৰাইজ জিকিব পাৰে। নৱাজুদ্দিন সিদ্দিকী, কাজল আগৰৱাল, নেহা শৰ্মা, উৰ্বশী ৰাউটেলা, সুনীল চেত্ৰী, এইবোৰ ডাঙৰ চেলিব্ৰিটিবোৰ হৈছে ইয়াৰ ব্ৰেণ্ড এম্বাছাডৰ। তেনেহ'লে দেৰি কৰি লাভ নাই, এতিয়াই লটাছ 365ত ৰেজিষ্টাৰ কৰক। ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত লিংক দিয়া আছে। ধন্যবাদ। বাইদেউ, আপোনালোকৰ এইবাৰৰ নতুন বোৱাৰীটো বোলে মস্ত ঠগাহে। এই ৰূপে কি কৰিব, গুণেহে হাগাত তৰিব। কইনাটো ঘৰৰ কাম চাম কৰে না? নকৰা নহয়, কৰে, কিন্তু আমি ভাবা মতে নাপলো। আপুনিওতে ভালকে শিকে বুজে ল'ব। শিকাবতো পাৰিয়ে দেচোন, কথা শুনিলি। দিয়কতে ময়ো উঠো দিয়ক, যাওঁ। যাবা ৰবা, নতুন বৰি ৰাতি এক কাপ চাহ খাই যাওঁ। বৰি চাহ হৈছি না? হাততে দিছো দিয়ক। ইয়াতে বাহাচ বৰিটো মস্ত ঠগা ৰব। ইয়াতে ধৰ বুঢ়ীটোক এটা চুমাই খাওঁ। বেয়াই পালাক নেকি বুঢ়ীটো? নাপয় বেয়া, মৰমতে ইমান ঠগা বুঢ়ী। বুঢ়ী খুৰীৰে তো আশীৰ্বাদে ল। দে ভালে ভালে থাকা। 10টা মান চলিয়ে জন্ম দিবা, 5টা ছোৱালী, 5টা ল'ৰা। বুঢ়ীটো বেয়া পালাক নেকি? নাপয় বেয়া। বেয়া পাল যেন লাগছে, নাপয় বেয়া। 1 hour later. মামনি এইবাৰৰ কইনাটো পচন্দ লাগছে না? এইবাৰৰ কইনাটো বেয়া নহয়, ভালে। এই যাবাৰৰ কইনাটো তাহাঁতাকে নাহুৱাই কাৰণে মুখখান একপাচি কৰে আহাৰ লগে লগে। দে সেইটো কথা ময়ো লক্ষ্য কৰিছো। পিছে তোৰ কইনাটো পচন্দ হৈছে না নাই? পচন্দটো হৈছে, এইখান ঘৰত বা কেইদিন টিকচিব পাৰে। হয় দে।
অ মস্তনি বহি তুমি তাতে চবকে চাহ দিলা মোক এৰি খাবা দেখোন বেয়া পাইলা মোকোতো একাপ লাল চাহ দিবা পাৰিলা হয় তুমি আপুনি চোন কৈছে মোৰ হাতৰ চাহ নাখায় বুলি অ শুনা মই গাখীৰ দিয়া চাহে নাখাওঁ গাখীৰ দিয়া চাহ খালি মস্ত ডাঙৰ ডাঙৰ আৱাজ হৈ পাগল হৈ গতিকে মোক ঠক ঠকে লাল চাহ বনাই দিবা হ'ব দিয়ক কালিৰ পৰা আপোনাক চব ঠাইতে লাল চাহ বনাই দিওঁ অ বুজি যাবা আজি মানুহ এটাৰ পৰা এটা আহি আছে কিন্তু খালী হাতে বটল চটল কিয় থৈ দিছ নো ঘৰখন চাফা কৰি ৰাখবা নৰে মানে কি শুনা না আৰে তোমাক ইমান ধুনীয়া লাগিছে আজি বহুত ধুনীয়া লাগিছে দেই আৰু তোমাৰ চুলি কেইডালো বহুত ভাল লাগে মেলি থাকাচোন মেলি থাকা কি হ'ল কোৱা ইমান তেল দিব নালাগে মই শুনিছিলো তোৰ বোলে হানিমুন যাবা অ ক'ত যাবা কচোন মালদ্বীপছ মালদ্বীপছ কি মালদ্বীপছে মোৰ ফোন আছে নহয় ফোনত চাওঁ ৰ মনদ্বীপছ হাও কোনবা বোলে মনদ্বীপ সিঙে কি কৈছিল নো মালদ্বীপ Oh my God! ইমান ঠৌগা জাগা এখন ইমান ঠৌগা জাগাত যাব এখন আকলাই যাব মইতো আকলাই যাবা নিদো ময়ো যাম বাপেকে নীলা নীলা পানী দুখুনে আরে ভাই তই তোর পয়সা টাইমত পাই যাবি তই কিহৰ টেনশন লৈ আছা আগতেও চোন তোৰ পাই মই 10,000 20,000 কিমান বাৰ ধাৰত আনছো তোক নেতাকে আছো নেকি আরে এইবাৰ কিমাননো বেছি 1.5 লাখ হে লৈছো দে হ'ব দে পইচা মেনেজ হ'ল অ এই লগৰ এটাৰ পৰা 1.5 লাখ টকা ধাৰে ললো কাৰ লগত কথা পাতি আছিলা এতিয়া তাকে তাৰ লগতে কথা পাতি আছিলো আনিব যাব দিছে পইচা আৰু বাকি 50 তাকেতো ৰবা বাকি 50,000 কেনেকে যোগাৰ কৰো মই তাকে ভাবি আছো এইবোৰ নাজানো মই কিন্তু ৰেডি অ তো বুজি পাইছো এটা কাম কৰো ৰবা মই মাক সুধু নেকি একবাৰ মাক খুজি চাও মাই দিব পাৰে যোৱা যোৱা যাৰ পৰা আনা আনা মোক লাগিব কিন্তু এটা কথা কওঁ কি খং কৰিলে তোমাক বিৰাট মৰম লাগে অ মা মোক 50,000 টাকা এটা দৰকাৰ আছিল দিছোন ঐ ৰ তই যি মোক ঘনে চিপি পইচা খুজি থাকা কি মোৰ টকাৰ গাছ আছে লৌৰে দিলি পৰিব এ মাকো মানে কথা কয়ে ভুল মোক এতিয়া 50,000 টাকা লাগে কাৰোবাৰ পৰা সুতত লৈ হলেও আনি দি মই ধাৰ মাৰিম যা পিছত কি কৰে পইচা তই মানে মা কি জানা না তাই আৰু মই বিদেশ ভ্ৰমণ কৰিব যাম বুলি ভাবিছো হানিমুনত মালদ্বীপছ দুয়ো যাওঁ অলপ ফুৰি আহো কি মালদ্বীপ না চালদ্বীপক যা ওচৰতে কামাখ্যা মন্দিৰটো আছে তাকে যা অলপ পুণ্য হ'ব কিন্তু মা তাই তাতে যাব ইচ্ছা কৰিছিল যে আৰু তাই প্ৰথমবাৰ মোক কিবা এটা খুজিছে মই নেতাকে কিনকে থাকো তাই কি সৰগত তাৰাটো বিচাৰিলি তই সৰগত তাৰাটো আনি দিবি ইমান তই আব্ৰা হৈছা যি কৈ তাকে শুনা মই যি কৈছো তাকে শুন কামাখ্যা মন্দিৰ কালি পুৱাই গুচি যা ভালকে হিয়া কৰিয়া এটা মন্দিৰ যাইতো ময়ো ভাল পাওঁ মা আৰু মোৰো ইমান পইচা উৰাব ইচ্ছা নাই তাই বুজি পালিহে পোৱাত বাপ্পা তাৰ ইমান হোৱাক লাগছি তাইৰ কথা শুনি ইমান দূৰত যাবা মোক কিন্তু পইচা চইচা খুজি ৰাখিবি দেই সেইটো এটা ভুল হ'ল পইচা খুজিবা আহি কোনে মোক হেল্প কৰিব ক'ত পাম পইচা আৰু মাৰ কথা শুনি যদি তাই শুনছি আৰু তো হাহাকাৰে লগাব নাই নাই মাক আশা কৰিব নোৱাৰা মাই নেদে বেলেগ মাথাই মাৰিব লাগিব ইমান গৰম বাহিৰতে অলপ শান্তি ভিতৰটোত যে ইহঁতৰ জুই উঠি থাকে কি কৰিম বৌ মই নহয় মালদ্বীপছটো মোবাইলত মাৰি চাইছো ইমান ধুনীয়া জাগা মই পাগলা হৈ গৈছো জানো না মোকো নিবা নেকি তোহাৰ লগত হানিমুনত কিয় মই যাম তোমালোকৰ লগত তুমি যেতিয়া বিয়া হোৱা তুমি তোমাৰ হাজবেণ্ডৰ লগত যাবা ইয়াত আৰু হাজবেণ্ড আৰু ৱাইফেহে যায় নহয় দে মই তোহাৰ লগত যাম দে একো নহয় দে মই যে তোমালোকৰ মৰমৰ ননন একো মোক লৈ জানা প্লিজ প্লিজ ইয়াত তুমি যাব নোৱাৰা ইয়াত তোমাৰ দাদা আৰু মই যাম কাৰণ ইয়াতে হাজবেণ্ড ৱাইফ যায় ইয়াত কোনো থাৰ্ড পাৰ্টি নিয়া নহয় বৌ তুমি মোক থাৰ্ড পাৰ্টি বুলি ক'লা তেনেকে কোৱা কাৰণে বেয়া নাপাবা কাৰণ কি জানা ইয়াত দুজন যাওঁতে 2 লাখ টকা লাগি আছে জানা আৰে তাৰে চিন্তা কৰবা নাংগে তোন যি সময় তাৰে অলপ অলপ খামৰ কাৰণে আৰু বেলেগকে আড্ডাত দিবা নালগে তো খোৱাটো হ'লে যেনিবা অহা যোৱাটো আৰে অহা যোৱাটোৰো চিন্তা কৰবা নালগে যাতে মই এৰোপ্লেনত তোমাৰ কলাত যাম আহাতে এৰোপ্লেনত দাদাৰ কলাত আহিম মোৰ টিকতে কাটবা নালগে বৌ এতিয়া কোৱা যাব পাৰিম না নাই তোমাৰ লগত নালাগে দিয়া মোৰ মা তুমি তোমাৰ হাজবেণ্ডৰ লগতে যাবা
বেটি আইভাত 2 দিনে হনাই মোৰ ওপৰত কথা ক'ব পাৰা হৈছি কেনকে নেনে চাম নহয় যাবাই নেদু তাক মোক নেনি অ আন্টি একো মোক ধৰে তাইক মই বিস্কুট আৰু চেনি আনিবা দোকানত পঠাইছো ৰ আপোনালোকৰ ইবাৰৰ বহুতো মই দেখাই পোৱা নাই চাবা নেকি ৰবা তুমি পঠাই দি আছো ৰবা কৰি কি কৰি আছ দেখা নাই নেকি আপোনালোকৰ কাৰণে দানা পগাই আছো কি দানা বনোৱা কথা কোৱা তুমি আমি মানুহে কি গৰু খানা বনোৱা কথা কোৱা তুমি ভাবিছিলো আপোনালোকে মানুহ বুলি এতিয়াহে গম পালো গৰু যে হয় যাও বাহিৰত তোমাক চাবা ৰখি আছে মানুহ মানুহ আহা বুলি কৈছিলচোন কোনো নাই বৌ মই মানুহ নহয় তুমিহে বা বৌটো কিমান ধুনীয়া তুমি গালত কি লগোৱা ক্ৰীম সঁচাকে দে বৌ তোমাৰ স্কিনটো ইমান ধুনীয়া একদম বেবীৰ দৰে থেংক ইউ বৌ বেয়া নাপাবা আৰু এটা কথা সুধো তুমি চুলিত কি চেম্পু লগোৱা সানসিল্ক হয় নেকি তেতিয়াহ'লে আজিৰ পৰা ময়ো সানসিল্ক চেম্পুৱে লগাব কৰিম তোমাৰ কিচনিতে ধুনীয়া হ'ব বা বৌ তোমাৰ হাতখন ইমান ধুনীয়া নপালিছটোৰ কাৰণে চাগে বৌ এবাৰ মোকো লগাব দিবা না ঠিক আছে টুকু আহি আছে নহয় টুকু আহিলে টুকুৰ হাতত দি দিম তুমি লৈ ল'বা হে ৰাম বৌ কিমান দামী লিপষ্টিক হয় সেইটো সুধবাই পাৰি গেলো 50,000 টকা এটা জোগাৰ নাই মাক খুজিলেও মায়েও নেদে ইপিনে তাই ইমান ইচ্ছা কৰি আছে কি কৰোঁ মই নোৱাৰো আৰু ৰাতিপুৱা ইমানবোৰ মানুহ কিয় আহি থাকিব লাগেনো কি হ'ল কি হ'ল মানে চোৱা না মই নুঠোতে মানুহ আহি ৰখি থাকে এনেই মোক কঁকালৰ বিষ তাতে আকৌ সেৱা কৰি কৰি মোক ভৰিৰ চালু গুচি গৈছে নাই নতুন কইনা যে তুমি সেইকাৰণে চাব আহিছে আৰু মোৰ ওচৰৰ মানুহখিনি চাব আহে নাই নহ'ব ব'লা আমি আজিয়ে যাম মালদ্বীপ আজিয়ে যাবা অ'। কিন্তু মোৰ পইচা জোগাৰ হোৱা নাই যে 50,000 টকা এটা শ্বৰ্ট মাৰি আছে সেইবোৰ মই নাজানো নহ'লে ব'লা আমি মুম্বাই যাওঁ মুম্বাই যাবা তেনেহ'লেচোন আমাক 1 লাখ টকাৰো প্ৰয়োজন নাই দুটাই আৰামত ঘূৰি আহিব পাৰিম 80,000 মানত তুমি ইমান ভাল সেইকাৰণে মোৰ তোমাক ভাল লাগে লা 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 কি হ'ল তোমাৰ কি হ'ল বেছিকে ফুৰ্তি কৰি দিলো দুখ পাইছা নেকি চাও বহুত দুখ পাইছা নেকি কি হ'ল আজিৰ কাৰণে হানিমুন কেনচেল